Hey, so welcome to my YouTube channel. Assam Rito Moktun Sini paise moi Rohit to aji mane eta mane resort jam mane hey resort mane notun ki mane opening hoise to mor logot blog guys botman papu ase helmet helmet rokhile rokhisu to tia aise to blog e sai thawa aru video tu aru eni koake amar journey tu arambo koru mane journey boli kiya koisu pray ami yar pora 40 km man jaba lagibo to hetu kane aru eta kotha ma buji na palu moi joy ahu mane hoy mane botattu mane beya dekhu kiba kopale beya de amar guys বড় বয়নি কোয়াকে যাই থাকিলে নহব অলপমান মানে গাড়ীখনতো পেট্ৰল মাৰি দিব লাগিব তেতিয়া এগতি পাম আৰু পেট্ৰল ভৰাই খেলে এতিয়া আমি আহি মানে আলি কাখ পালো আৰু আলি কাখৰ মোৰ এটা বস্তু ভাল লাগে এইবোৰ দোকানবোৰ গাইছ চাওক না কি শান্তিৰ পৰিবেশ তো ইয়াতে মানে কি কৰে ঘৰত ৰুই আৰু ইয়াত মানে ফ্ৰেছ মানে সবজিবোৰ ইয়াত মানে বেচে তো একদম পুৰা মানে নেচাৰ দে গাইছ তো মোৰ মানে এইটো মানে বহুত ভাল লাগে একদম পুৰা আই লাইক দিস তো গাইজ বৰ্তমান আইগেট ফ্ৰী পালো তো ইয়াত অলপমান ৰখিলো তো এতিয়া মানে আৰু অলপমান আছে প্ৰায় 2 কিলোমিটাৰ মান আছে তো এতিয়া অলপ মানে অলপমান মছলা আইছো তো এতিয়া মানে পাপু দিলি গাড়ীখন তো এতিয়া পাপু ড্ৰাইভাৰ তো এতিয়া যাইছো তো একদম পুৰা বলক গাইজ Finally ni koake ulta balta kori belle kori ni koake ami pai gelu resort aru yat mane gari khani itia mane tat mane parking koi hoi diba lagibo ta bisot ami mane bhitor loi jaba lagibo tat mane ticket kate ticket ba kiman loi to bolokson rai sakol first time aisuna aji aru guys aji sunday hoy aji mane imane mane jam ase guys prai ticket katibor kane sao paribo iman mane jam finally guys kuma aisu aru ei resort kon mane iman dhunia mane ki kom guys apnalok to sao paribo pore হসাকে দে রিজর্টখন মোৰ বহুত ধুনিয়া লাগিছে চাওক একদম পুৰা খৰচুলিৰ কাৰণে কিন্তু একদম পুৰা মস্তিৰে মস্তি তো ইয়াত বেছিভাগ মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড মানে ইমান নাই মানে কি কম আমাৰতো মানে গাৰ্লফ্ৰেণ্ড নাই এনে অলপমান পাপুলতে এতিয়া হ'ব তো একদম পুৰা কি কম আৰু গাইস কিবা মানে ইয়াত মানে ভাল নালাগে মানে নিজৰ মানুহজনী ইয়াত মানে সেই আৰু মানে অলপমান আৰু সেই আৰু দেখতে এইটা আমি ফটো উঠো আৰু ইয়াত মানে টিকেট মানে 300 টকা বলে গাইস তো বাপে ও ইমান মানে ৰেটটো কৈছে মানে কেছটো এনেকুৱা আপোনাক মানে 10 মিনিট ঘুৰাব তাত মানে আপোনাৰ 300 মানে বহুত কৈছে তাত সেখানে আমি ভাই পথত নাও চলি থাকিম তো গাইস ইয়াত বেছিভাগ মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে মানে বেছি ভাল ইয়াত মানে একদম পুৰা মানে ঝুলা ঝুলি আছে আৰু ইয়াত মানে বেছিকে মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছে আৰু মানে ইয়াৰ ভিউটো মানে বহুত নতুনকে হৈছে আৰু এখন মানে ৰিজৰ্ট আৰু ইয়াত 90% গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড মানে বেয়া লাগে না সিঙ্গেলৰ কাৰণে বেয়া লাগে আৰু যদি আপোনালোক যদি চলি পলি আছে ইয়াত লৈ আহক মাহিল লৰা পেহাল লৰা খুৰাখুৰি লৰা সব মানে লৈ আহক এনেকুৱাকে ইয়াত মানে জাপাই থাকিব এনেকুৱাকে আৰু গাইস ইয়াত এনেকুৱাকে মানে বোটিং কৰিব পাৰিব ইয়াত মানে প্ৰাইচটো বহুত কৈছে 200 মানে ইমান মানে প্ৰাইচটো কৈছে চাব পাৰিব এইবিলাক মানে পেডেল মাৰিব লাগে তাত মানে উঠিব লাগে আৰু এনেকুৱাকে পেডেল মাৰি এইটোৱে ৰাউণ্ড চাব পাৰিব এইটো চেক পোষ্ট গাইস আৰু চাব পাৰিব এইটো ৰাস্তা আৰু এখন চাওক গাইস এখন মানে কেনেকুৱাকে যাব আৰু আপোনাৰ যদি লৰা ছোৱালীটো বেছি দৌৰিব নোৱাৰে ইয়াত মানে আৰ্মি ট্ৰেনিং দিয়ক ভাল মজা পাব বাপেক একদম পুৰা মানে দৌৰি থাকিব আৰু সঁচাই কৈছো ঠাইটো মানে মোৰ মানে বহুত ধুনিয়া লাগিছে স্পেশালি মানে ফ্যামিলিৰ কাৰণে মানে গুড আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কাৰণে হেবোৰ বাদ দিয়ক হেবোৰ মানে ইগনোৰ কৰিব যদি দেখা পা আৰু চাব পাৰিব এইবোৰ ৰুম মানে ইয়াত মানে দুটা মানে ৰিল বনাও আৰু তাৰ পিছত আমি ঘৰৰ ৰাফা হও তো গাইস বেছিকে মানে ইয়াৰ মানে মোৰ ঘৰটা ভাল লাগিছে একদম পুৰা মানে বাহৰ চাব পাৰিব মানে একদম পুৰা আল্টিমেট বনাইছে আৰু এটা এনেকুৱাকে ভিতৰত মানে একদম পুৰাকে বহি যাও একদম পুৰা আৰু পাপু সপ্তাহৰ পৰা চাইছা ভিতৰা সো গাইস দুটা মানে ইনষ্টাগ্ৰামৰ ৰিল দিছো তো আপোনালোকে যাই খেলি চাব আৰু গাইস আসাম ৰ'ড বুলি আছে তো আপোনালোকে ৰিলটো চাব তো এতিয়া মানে বেছি মানে এই এৰিয়াটো মানে বেছি ডাঙৰ নহয় কিন্তু মানে বহুত ধুনিয়াকে সজাইছে মানে সম্পূৰ্ণ মানে ডিটেইলছ দি বনাইছে তো এইবোৰ চাব পাৰিব মানে বহুত ধুনিয়া আৰু কথা মানে জায়গাটো মানে বহুত সৰু হৈছে মানে ধুনিয়া লাগিছে আৰু বেছি মানে দিলে মানে কি হৈ জানা না মানে তো গাইস ভিতৰৰ পৰা আহিলো তো এতিয়া মানে গাড়ীখন মানে পাৰ্কিংৰ পৰা আমি ওলাইছো তো এতিয়া ঘৰত যাও মানে বহুত দেৰি মানে গাড়ীখন টানিব লাগিব গাইস চাব পাৰিব এতিয়া কৈছে সেই মানে দুটা মানে একদম পুৰা মানে 1 ঘণ্টা 2 ঘণ্টা মানে এনেকুৱাকে মানে ভিডিও বনাইছে গাইস মানে গুটেই মানে ৰাউণ্ডটো ঘুৰা হল কিন্তু তাহাতৰ মানে ৰিলস বনাও নাই চাওক না কিমান মানে মেহনত কৰে ইনষ্টাগ্ৰামটো যদি মানে যদি কোনোবা ইনষ্টাটো জানি মোক হেৰি কৰিবচোন মেনশন কৰি দিবচোন তো গাইস ভিডিও বা ৰিলটো আজি ভিডিওতে সমাপ্ত কৰি যদি ভাল লাগে লাইক আৰু কমেন্ট সাবস্ক্ৰাইব কৰি দিব দেখতে টাটা বাই বাই তো মানে ইমান ভিডিও মানে ভ্ৰমণা নাই তো এতিয়া ডাইৰেক্ট গুৱাহাটী চেক পোষ্ট পরে গাইস তো ডাইরেক্ট ঘর যাও তো ভিডিওতে এটা সমাপ্ত করব বাই বাই